মেঘ এনেকৈ লাৰিব পাৰিম, এনেকৈ মেঘ লাৰিব পাৰিম। বন্ধুসকল, বগৰ পৰা আমি মেঘালয়। নমস্কাৰ বন্ধুসকল, আমি আজি যাব ওলাইছোঁ। ক'ত যাওঁ নাজানো। স্বাধীনতা দিৱস উপলক্ষে অলপ ঘূৰি আহোঁ। তো হেপী ইণ্ডিপেণ্ডেন্স ডে। अरे कहना क्या चाहते हो? তো হেলমেট চেলমেট লৈ ওলাইছোঁ যাব। বন্ধুসকল, আপোনালোক আৰম্ভণিতে কৈ থওঁ যে এই ভিডিঅ'টো অলপ দীঘল হ'ব, কাৰণ আমি যাই আছোঁ আজি মেঘালয়ৰ নংষ্টইন চহৰত, যিখন চহৰ আমাৰ ঘৰৰ পৰা প্ৰায় 98 কিলোমিটাৰ। বন্ধুসকল, আপোনালোকে যদি ভাল নাপায় এনেকৈ ৰাস্তা দি যাই থাকা, তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট স্কিপ কৰি দিয়ক 6 মিনিট আৰু মেইন প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। বন্ধুসকল, ভিডিঅ'টো মই কুটি কাটি মানে খাতা কৰিব চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। কাৰণ যিবিলাক চিনাৰী আছে, প্ৰাকৃতিক সৌন্দৰ্য আছে, সেইবিলাক মানে কাটিলে মানে আপোনালোকৰ এই ভিডিঅ'টো চোৱা যেন নালাগিব। वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम यहाँ वहाँ सारा जहाँ देख लिया कहीं भी। বন্ধুসকল, আমি যাই আছোঁ নংষ্টইন বোলো। তো বিৰাট আপৰোডিং ৰাস্তা, একদম আহিব নোৱাৰে, এটা গিয়াৰৰ বাহিৰে দুটা গিয়াৰত লুকাব নোৱাৰে। তো মোৰ বাইকখন হৈছে অলপমান গৰম, সেইটো কাৰণে ৰখিলোঁ অলপ। এই মোৰ বন্ধুসকলে পিছত আছে, বহুত তলত আছে। বিৰাট আপৰোডিং, মানে ষ্টাৰ্ট বন্ধ হৈ যায় বাইকৰ। তো যিটি বাইক অনা সম্ভৱ নহয়, গতিকে আপোনালোকে আহিলে মানে অলপমান হিমালয় চিমালয় লৈ আহিব। RX100 লৈ আনবি গাইজ, RX100 মুঠতে অলপ পিক আপ থকা গাড়ী লৈ আহিব, অলপ ভাল চাই মানে আপলোডিং কৰা গাড়ী। RX100 বেষ্ট, RX100 ভাল, মানে ভেদভেটি আহি যাব ডাইৰেক্ট। অকল এয়া নিজৰৰ পৰা পানী বৈ আছে তলত। তো মই লৈ আনিছোঁ মোবাইল, গোপ্ৰ চপ্ৰ একো নাই, গতিকে মোবাইল দি আপোনালোকে এডজাষ্ট কৰিব লাগিব আৰু। গাইজ ইমান আবিটো বন্ধুসকল, ৰাস্তাৰ কথানো কিনো ক'ম, ৰাস্তাটো পাকি, কিন্তু আমি এটা গিয়াৰৰ পৰা 2 নম্বৰ গিয়াৰত লগাব নোৱাৰোঁ, কাৰণ ৰাস্তা ইমানেই ওখ যে গাড়ীৰ মানে স্পীডে কমি যায়। যিমানে ৰেষ্ট দিওঁ সিমানে স্পীড কমি যায়। বন্ধুসকল, আমি আহি পালোঁ লাম্পি, অলপমান দূৰ আছে মাত্ৰ। আৰু ভিউ চাওক গাইজ, চাওক এইফালে ভিউ। বন্ধুসকল চাওক, ভিউ চাওক, আমি একেবাৰে পাহাৰৰ ওপৰত। বন্ধুসকল, আমি তাৰমানে যাওঁতে মানে ৰখি যাব লগা হৈছে, কাৰণ বাইক কেইখন ইমানেই হিট হৈছে, মানে এটা গিয়াৰত গ'লে মানে বহুত চাউণ্ডো ওলায় মানে, আৰু বাইকৰ ইঞ্জিনটো বহুত হিটো হয়। সেইবাবে মানে 10 মিনিট 15 মিনিট 5 মিনিট তেনেকৈ ৰখি যাব লগা হৈছে। সেইবাবে আমাৰ বহুত টাইম লাগি গৈছে আমি যাওঁতে। वंदे
यहाँ वहाँ सारा जहाँ देख लिया বন্ধুসকল আহি পালোঁ আৰু অলপমান দূৰ আছে আমি ৰাস্তাত আছোঁ মেইন হাইৱেত আছোঁ মানে বহুত আছে মানে যাই আছোঁ আমি কি দেখোঁ আপোনালোকক ভালকৈ দেখাম নেকি হা কি হওঁ কি না মানে ভাল জায়গাটা नहीं है अस्सी नहीं 100 दिन दुनिया घुमा मैं नहीं कहीं तेरे जैसा कोई नहीं मैं गया जहाँ भी बस तेरी याद थी जो मेरे साथ थी मुझको तड़पाती रुलाती বন্ধুসকল লংষ্টন চহৰখন মানে এনেকুৱা চহৰ যিখন চহৰ মানে গোটেই মানে চহৰখনেই মানে চাব লগা ঠাই আৰু মানে কিছুমান পাহাৰ আছে যিবিলাক পাহাৰত মানে গছ গছনি নাই আৰু মইতো গৈছিলোঁ একো নজনাকৈ গৈছিলোঁ মানে দাদা আৰু বন্ধুকেইজনৰ লগত গৈছিলোঁ কিন্তু একোই নাজানো সেইবাবে মোৰ অলপ কনফিউজ হৈ গৈছোঁ মানে তাত একো চিনি নাপাওঁ বা নংষ্টইনে কয় নে নংষ্টেইনে কয় এইবিলাক একো নাজানো তো নংষ্টইনক নংষ্টিং বুলিও কয় মানুহে কিন্তু আচল নামটো হৈছে নংষ্টইনহে হয় মেঘালয়ৰ নংষ্টইন চহৰখন ৱেষ্ট খাচী হিলছ নামৰ ডিষ্ট্ৰিক্টখনত অৱস্থিত वंदे मातरम वंदे मातरम वंदे আমি আহি পালোঁ নংষ্টইন না কি বুলি কয় নাজানো নামটো ভালকৈ তো আপোনালোকক ডেছক্ৰিপশ্যনত লিখি দিম নামটো তো ভিউ চাওক আৰু আপোনালোকক দেখুৱাম মানে পোনে আমি জাষ্ট গাড়ীৰ পৰা আহি নামিলোঁ আৰু ইফালে মানে নিয়ৰ পৰি থাকে ৰ'দ দিছে যদিও নিয়ৰ পৰি আছে বৰ্তমানো তো এইটো মেঘালয়ৰ কিবা নংষ্টং জিলা হ'ব চাগে চাব লাগিব ভালকৈ মই চোৱা নাই তো এনেই অনুমানতে আহিলোঁ দাদাহঁতৰ লগত বন্ধুকেইটাৰ লগত তো চাওক ভাল লাগে ভিউ আৰু আছে মানে গছ গছনি নোহোৱা পাহাৰত যাই আছোঁ এতিয়া আমি আপোনালোকৰ ভিডিঅ'টো চাই থাকিব तू ही मेरी मोहब्बत বন্ধুসকল এইখনেই হ'ল নংষ্টইন চহৰ আৰু যিখন চহৰ আজি স্বাধীনতা দিৱসৰ কাৰণে সকলো মানে দোকান পাহাৰ সকলো বন্ধ আছে মাত্ৰ কেইখনমান খোৱা ৰেষ্টুৰেণ্ট বা হোটেল এনেকুৱাকৈ খোলা আছে বাকী চব বন্ধ বন্ধুসকল আমি আহিছোঁ এটা ৱাটাৰফলত তো ৱাটাৰফলত যোৱা ৰাস্তাটো বিচাৰি পোৱা নাই এইটো ৱাটাৰফল এইটো তো জুম কৰি দেখাই আছোঁ বন্ধুসকল ৱাটাৰফল এইটো বন্ধুসকলক দেখাম মানে পৃথিৱীৰ আটাইতকৈ সৰু ৱাটাৰফল তো মই এতিয়া আহি আছোঁ সৰু ৱাটাৰফলত এইটোৱে হ'ল সৰু ৱাটাৰফল বন্ধুসকল এয়া দাদাই মানে পানী লৈ আছে পানী খাব নেকি ইয়াতে ঐ মেঘালয়ত আহি পেলাই এনেকুৱা পানী খাব লগা হৈছে হা তো বন্ধুসকল মেঘালয়ত আহি পেলাই এনেকুৱা পানী খাব লগা হৈছে এয়া নিজৰা মানে পৃথিৱীৰ আটাইতকৈ সৰু ৱাটাৰফল বুলি গণ্য কৰা যায় এইটো মানে মেঘালয়ৰ ৱাটাৰফল সৰু ৱাটাৰফল চাওক বন্ধুসকল মোবাইলটোতে পানী দি কি মোৰ বন্ধুসকল মেঘালয়ত আহি পুৰি খাই আছোঁ চাহৰ লগত পুৰি খাম বন্ধুসকল মেঘালয়ত আহি তো বন্ধুসকল আমি ফাইনেলি আহি পালোঁ এইডাল কি সৰল গছ নেকি নাজানো ভালকৈ আমি আহিছোঁ এয়া মানে কোনো গছ গছনি নোহোৱা পাহাৰত তেতিয়া উঠিম আমি লাহে লাহে तो এইখন ভাই थैंक यू वो लड़का है भाई हम जाएगा मेरा सभी कहाँ है तो हम जाएगा इधर भाई लोग चल रहा है हमारा भाई लोग राइडर भाई लोग या जाएगा ये वो भाई अच्छे से जाना है पहाड़ का खराब है वहाँ जाएगा हमको दूर जा रहा ए देखो भाई लोग भाई 1 2 3 बहुत सारा है गिन नहीं पाऊंगा मैं खुशी तो बहुत हुई है मैं क्या है ना इस पहाड़ में कोई घास भी नहीं है कोई घास होता है ना घास घुसोनी नहीं होता है यहाँ पे खुदा खुदा बुन होता है ये सब बुन होता है और बुन होता है तो यहाँ पे गोरू दरक देता है और हम लोग इतना दूर से आया है या
বন্ধুসকল এয়া কিবা লাংটা বাহাৰ বুলি কয় ইমানক মানে এডালো গছ নাই এই এনেকুৱা আছে পাইন গছ নেকি নাজানো ভালকৈ চিনি নাপাওঁ ভাগৰ লাগিল তো আপোনালোকে আহে যদি আহিব পাৰে বন্ধুসকল এয়া পাইন গছ হয় বোধহয় চিনি নাপাওঁ ভালকৈ মানে অলপমান উঠে মানে একদম পৰি গৈছে সেইটো দাদা মোৰ আমি এই তাত আছে বন বাইক তো আমি আৰু ওপৰত যাব চেষ্টা কৰিম ঐ জলিহাত ঐ জছ মৰিল নাইকিয়া বন্ধুসকল আপোনালোকে মানে মোৰ চুলিখিনি ইগন'ৰ কৰক আৰু ভিউ চাওক এইখনে নংষ্টেন চাব পাৰে বন্ধুসকল জীৱনত প্ৰথমবাৰ এনেকুৱা ভিউ দেখা পাইছোঁ তাকো মেঘালয়ৰ নং ষ্টে এইজন মোৰ দাদা ক'ত গৈছে হেল্ল' মানে খালি বুন ঐ য়েছ ঐ কেনে লাগছে ঐ কিবা তুমি কিবা হেৰি বেন্না চুপা সৰু পাৰা যায় ৰাতিটো থাকিব পৰা যায় কিন্তু হা ৰ'ব ভিডিঅ' কৰা অঁ বন্ধুসকল ভাগৰ লাগে কিবা আমাৰ লোকেল ছিংগত উঠা যেন লাগি আছে তো মই আপোনালোকক ভালদৰে পূৰা বুজাই ক'ম ভইচ অভাৰ কৰি ক'ম তো ময়ো গম পোৱা নাছিলোঁ মানে ইয়াত যে লৈ আনিব তো আহিলোঁ ইহঁতৰ লগত তো আপোনালোকক পূৰা ফুল্লি ডিটেইলছ মই ভইচ অভাৰ কৰি দিম তো ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল যদিও ৰ'দ দিছে মানে এইফালে ইমান গৰম নাই আমাৰ সেইফালৰ নিচিনা ভাগৰ লাগছে বন্ধু মানে এইফালে কি কয় অলপমান যদি ওপৰত আৰু যাওঁ তেতিয়াহ'লে মেঘ এনেকৈ লাৰিব পাৰিম আপোনালোকো আহক এইটো নংষ্টেন এই নামটো কিবা ভুল হৈ থকা যেন লাগি আছে মোৰ ইয়াৰ পৰা যদি আপোনালোকে মূৰ ঘূৰাই বা মাথা ঘূৰাই পৰিও যায় তথাপি টেনশ্যন নাই কাৰণ আপোনালোকৰ কোনো নহ'ব একো ক্ষতি নহ'ব মূৰ চুৰ নাভাঙে আৰু মানে ইয়াত একদম পঞ্চৰ নিচিনা বুন খালী বুন এডাল কি হা কিবা গছ চিনি নাপাওঁ বন্ধুসকল এডাল থাকে সৰল গছ পাইন গছ বন্ধুসকল এয়া চাওক এইখন পাহাৰত মানে গছে গছ আৰু এইখন পাহাৰত চাওক গছ নাই তাৰপিছত এইখনত চাওক গছ নাই মানে এনেকুৱা বহুত পাহাৰ আছে মানে যিবিলাক পাহাৰতে এডালো মানে গছ নাই আৰু এই বহুত ওপৰত একদম ওপৰত মানে বহুত ওখ এনেকুৱা পাহাৰ আছে যিবিলাকত গছ নাই কেৱল দেখিব আপোনালোকে এনেকুৱা বুন আৰু বুন তো মই আজি যচতে আহি পালোঁ আহাৰ এনেকুৱা টাৰ্গেট নাছিল তো লগ ধৰি আহি গ'লোঁ তো আহি পেলাই বেয়াও লগা নাই এটা নতুন বস্তু দেখিছোঁ
এইডাল কি গছ বোকা বোকা কি বা গছ লাৰিব পাৰিম নে না চতে খাই কি গছ ৱাও তো এইডাল মই নিব চেষ্টা কৰোঁ বন্ধুসকল যাতে ঘৰত নি পুতি দিব পাৰোঁ ভালকৈ ভালকৈ সাৱধান 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 মানে চিহ্ন এইডাল চিহ্ন নিম নংষ্টেইনৰ পাহাৰত মানে এইডাল কিবা পুলি ফুলৰ পুলি যেন লাগিছে পাহাৰৰ ওপৰত তো এইবিলাক মই 2-3 মান লওঁ কাৰণ দেখিব মানে ইমানে ধুনীয়া ফুল মানে গছকেইডাল মানে বগা বগা চাওঁ কি হয় মই এটা কি বস্তু নি আছোঁ তো 3-4ডাল মান লওঁ বন্ধুসকল কি জানি আমাৰ তাত দেখিলে ভাল দেখা পায় অলপমান মানে অলপ ধুনীয়া ভাল লাগিব যেন পাইছোঁ নংষ্টেইন এই কিবা নাম কৈ আছোঁ নংষ্টেইন ভালকৈ চাব লাগিব দে বন্ধুসকল তো নাজানা নুশুনাকৈ আহি গৈছোঁ অলপমান ৰিচাৰ্জ কৰি আহিব লাগে হ'ব দে আৰু হ'ব দে এই 3ডালে হ'ব মানে চিহ্ন আৰু ইয়াত যে আহিছিলোঁ চিহ্ন লা 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 এইখন আকাশ আৰু এইকেইটা আমি চৰি এইকেইটা আমি আৰু মই এয়া ফুলৰ পুলি লৈছোঁ মোবাইল ৰ পাবি হ'ব দে আৰু বন্ধুসকল এতিয়া আমি ঘৰত যাম এই কিবাহৰ পুলি লৈ পেলাই তো এই পুলিকেইটা যদি ভাল লাগে মানে গোটেই হোৱাইট বগা বগা তো হ'ব বন্ধুসকল আজিলৈ ইয়াতে সমাপ্ত আৰু ভাল ভাল ঠাই দেখুৱাব চেষ্টা কৰিম আপোনালোকক তো তেতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে মোৰ এনেকুৱা ভিডিঅ' চাই থাকিব পাৰে